কবিতাৰ শিৰোনাম মন যায় নিজকে পাহৰি যাবলৈ। কবি পবিত্ৰী ভৰালী, কণ্ঠ ৰঞ্জনা পাঠক। কেতিয়াবা মন যায় নিজকে পাহৰি যাবলৈ, কিন্তু কিয়, কেনেকৈ এই নৱৰসত ডুবি থকা মনটোক কেতিয়াবা ৰুদ্ৰৰূপ ধৰে? এইখন সমাজৰ দুৰ্নীতিবোৰ দেখি কেতিয়াবা অৱশ হৈ পৰো আইৰ ৰুগীয়া দেহাটো দেখি। কেকনি কেথনিবোৰ শুনি দুখত ভাগি পৰো। কেতিয়াবা মন যায় নিজকে পাহৰি যাবলৈ। দুচকুত আইৰ ৰুগীয়া দেহাটো, কাণত বাজে কেকনিৰ শব্দ, মনত প্ৰভু তোমাৰেই জপ। নিশা আইৰ কাষতে বহি দুচকু মুদি সপোনৰ ঘৰলৈ যাওঁ। আইৰ সতে শৈশৱত খেলা কিছু পোৱা কিছু নোপোৱা বেদনাত সাৰ পাই উঠো। কিছু পোৱা কিছু নোপোৱাৰ বেদনাত সাৰ পাই উঠো।